নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন চৰকাৰী চাকৰিৰ খবৰ লৈ মই সকলোকে আপোনালোকক এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি এটা বৃহৎ নিযুক্তিৰ বিষয়ে জনাবলৈ গৈ আছোঁ। বন্ধু বান্ধৱীসকল SSCৰ চাকৰি ওলাইছে 1324টা টোটেল পোষ্ট আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেন্সি। এই ভেকেন্সি কেইটাৰ বিষয়ে আজি মই এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য জনাম। কি কোৱালিফিকেশ্যন, বয়সৰ সীমা, কিদৰে এপ্লাই কৰিব সকলো আপোনালোকক ইনফৰমেশ্যন জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাই থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক এতিয়া এই পোষ্টসমূহৰ বিষয়ে জানো। ইয়াতে টোটেল পোষ্ট আছে 1324টা জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেন্সি SSC জুনিয়ৰ ইঞ্জিনিয়াৰ JE ৰিক্ৰুইটমেণ্ট 2023। আপোনালোকে এই চাকৰি কেইটাৰ কাৰণে এপ্লাই কৰিবলৈ অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। এই অফিচিয়েল ৱেবছাইটটো ইয়াত দিয়া হৈছে https://ssc.nic.in। এই ৱেবছাইটত গৈ পেলাই আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পদকেইটাৰ কাৰণে এপ্লাই ইতিমধ্যে হৈ গৈছে। 26 জুলাইত এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আৰু বহুদিন বাকী আছে। গতিকে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আহকচোন ইয়াতে আৰু কি ৰিক্ৰুইটমেণ্ট আছে মই আপোনালোকক জনাই দিওঁ। অৰ্গেনাইজেশ্যনৰ নাম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। এই পদকেইটাৰ এপ্লাইৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 16 আগষ্ট 2023 তাৰিখে। টোটেল ভেকেন্সি আছে 1324টা। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট। এপ্লাই আপোনালোকে কৰিব লাগিব সম্পূৰ্ণৰূপে অনলাইন মোডত। জব কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এইকেইটা আৰু জব লোকেশ্যন গোটেই ইণ্ডিয়াৰ ভিতৰতে আপোনালোকৰ চাকৰি হ'ব পাৰে। অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে https://ssc.nic.in। এতিয়া প্ৰথম পদটো দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO। এইটো মেইলৰ কাৰণে হয়। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। টোটেল ইয়াতে পোষ্ট আছে 175টা। বয়সৰ সীমা ইয়াতে দিয়া হৈছে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা, আৰু নাইবা 3 বছৰৰ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটি বৰ্ডৰ পৰা, আৰু 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। এইবাৰ 2 নম্বৰ পদটো দিছে ডিপাৰ্টমেণ্ট নেম বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO। এইটো ফিমেলসকলৰ কাৰণে হয়। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল আৰু মেকানিকেল। টোটেল ইয়াতে পদ আছে 55টা। ইয়াৰ বয়সৰ সীমা দিয়া হৈছে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে ইলেক্ট্ৰিকেল নাইবা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ, আৰু নাইবা 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰিকেল অটোমোবাইল মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা, আৰু 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং নাইবা প্লেনিং নাইবা এক্সিকিউশ্যন নাইবা মেইনটেনেন্স ইলেক্ট্ৰিকেলৰ ওপৰত। এইবাৰ 3 নম্বৰ পদটো দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট CPWDৰ। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং চিভিল। টোটেল ইয়াতে পোষ্ট আছে 421টা। বয়সৰ সীমা দিয়া হৈছে 32 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। 4 নম্বৰত দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট CPWD। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। টোটেল পোষ্ট আছে 124টা। বয়সৰ সীমা দিয়া হৈছে 32 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা হ'ব লাগিব ইলেক্ট্ৰিকেল নাইবা মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। 5 নম্বৰত দিয়া হৈছে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। টোটেল পোষ্ট আছে 188টা। বয়সৰ লিমিট হৈছে 30 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰী নাইবা ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা। 6 নম্বৰত দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। টোটেল পোষ্ট আছে 23টা।
বয়সৰ লিমিট 30 বছৰলৈকে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰী থাকিব লাগিব নাইবা ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা এইবাৰ 7 নম্বৰত দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চেছ ৰিভাৰ ডেভেলপমেণ্ট আৰু গংগা ৰিজাৰ্ভেশ্যন ব্ৰহ্মপুত্ৰ বৰ্ড ইয়াৰ পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল টোটেল পোষ্ট দিয়া হৈছে ভেকেন্সিজ ইন্টিমেটেড ডিউ কোৰ্স মানে ভেকেন্সিলৈকে কিমান টোটেল পোষ্ট আছে এইটো এতিয়ালৈকে উল্লেখ কৰা নাই বয়সৰ সীমা ইয়াতে দিয়া হৈছে 30 বছৰলৈকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 বছৰৰ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা 8 নম্বৰত দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম ফাৰাক্কা বেৰেজ প্ৰজেক্ট FBP পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল টোটেল পোষ্ট আছে 15টা বয়সৰ লিমিট 30 বছৰলৈকে এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা 9 নম্বৰত ডিপাৰ্টমেণ্ট নেম হৈছে ফাৰাক্কা বেৰেজ প্ৰজেক্ট FBP পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল টোটেল পোষ্ট 6টা বয়সৰ লিমিট 30 বছৰ আৰু কোৱালিফিকেশ্যন ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা এইবাৰ ডিপাৰ্টমেণ্ট নাম হৈছে মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ MES পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল টোটেল পোষ্ট 29টা বয়সৰ লিমিট 30 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা আৰু নাইবা 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা আৰু 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েন্স লাগিব এক্সিকিউশ্যন বা মেইনটেনেন্স চিভিল ইঞ্জিনিয়াৰিঙত ডিপাৰ্টমেণ্ট নেম এইবাৰ 11 নম্বৰত দিয়া হৈছে মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ MES পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল আৰু মেকানিকেল টোটেল পোষ্ট দিয়া হৈছে 18টা বয়সৰ লিমিট 30 বছৰলৈকে কোৱালিফিকেশ্যন ডিগ্ৰী থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা 12 নম্বৰত দিয়া হৈছে মিনিষ্ট্ৰী অফ পোৰ্টছ এই পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল টোটেল পোষ্ট আছে 7টা বয়সৰ লিমিট 30 বছৰ আৰু কোৱালিফিকেশ্যন ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউটৰ পৰা 13 নম্বৰত দিয়া হৈছে ডিপাৰ্টমেণ্ট নেম মিনিষ্ট্ৰী অফ পোৰ্টছ শ্বিপিং আৰু ৱাটাৰৱেজ পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল টোটেল পোষ্ট আছে এটাই আছে ইয়াতে পোষ্ট বয়সৰ লিমিট 30 বছৰ কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউটৰ পৰা 14 নম্বৰত ডিপাৰ্টমেণ্ট নেম হৈছে নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন পোষ্টটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল টোটেল পোষ্ট 4টা বয়সৰ লিমিট 30 বছৰ কোৱালিফিকেশ্যন ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব 15 নম্বৰত ডিপাৰ্টমেণ্ট নাম হৈছে নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন পোষ্টটোৰ নাম জুনিয়ৰ ইঞ্জিনিয়াৰ পদ মাত্ৰ এটাই আছে বয়সৰ লিমিট 30 বছৰ কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা 16 নম্বৰত ডিপাৰ্টমেণ্ট নেম দিয়া হৈছে নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন পোষ্টটোৰ নাম জুনিয়ৰ ইঞ্জিনিয়াৰ পদ আছে মাত্ৰ এটা বয়সৰ লিমিট 30 বছৰলৈকে কোৱালিফিকেশ্যন ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা বন্ধু বান্ধৱীসকল ইলিজিবল ক্ৰাইটেৰিয়া ইয়াতে দিয়া হৈছে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যনো দিয়া হৈছে ST SCৰ কাৰণে 5 বছৰ আৰু OBC MOBCৰ কাৰণে 3 বছৰ PWDৰ কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে এপ্লিকেশ্যন ফিজ ইয়াতে লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 টকা EWSৰ কাৰণে 100 টকা OBCৰ কাৰণেও 100 টকা ST SC ফিমেল কেণ্ডিডেট আৰু PWDৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে পেমেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে কৰিব পাৰিব এপ্লাই আপোনালোকে কিদৰে কৰিব সেইটো ইয়াতে দিয়া হৈছে অফিচিয়েল ৱেবছাইট https://sscnic.in আপোনালোকে গৈ পেলাই স্ক্ৰল ডাউন কৰি আপোনালোকে এপ্লাই অনলাইন কৰিব লাগিব তাৰ পাছত আপোনালোকে এখন ফৰ্ম পাব ফৰ্মখন ফিল আপ কৰি এডুকেশ্যন আৰু পাৰ্চনেল আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে সেইবোৰ আপোনালোকে আপলোড কৰিব লাগিব তাৰ পাছত পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ আপলোড কৰিব লাগিব তাৰ পাছত ফিজটো জমা কৰিব লাগিব তাৰ পাছত আপোনালোকে সাবমিট কৰি দিব আৰু যিখন ফৰ্ম আছে সেইখনৰ এখন
প্ৰিণ্ট উলিয়াই ল'ব কাৰণ প্ৰিণ্টখন আপোনালোকে যেতিয়া এডমিট উলিয়াব লাগিব তেতিয়া এই প্ৰিণ্টটো বহুত প্ৰয়োজনীয় হয় গতিকে বন্ধু বান্ধৱীসকল লাষ্ট ডেট মই জনাই দিছোঁ যে 16 আগষ্ট 2023 তাৰিখলৈকে আছে এই টোটেল 1324টা পদৰ ভিতৰত আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ ক্ৰাইটেৰিয়াসমূহ মিলে বন্ধু বান্ধৱীসকল আশা কৰিছোঁ এই পদসমূহৰ বিষয়ে আপোনালোকৰ জানি ভাল লাগিছে যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিছে ভিডিঅ'টো এটা লাইক কৰি দিব যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে জনাই থাকোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ